ভণ্টি নমস্কাৰ, তোমাক এটা প্ৰশ্ন আছিলে যে প্ৰশ্নটো হ'ল কি প্ৰাণীয়ে একেৰাহে 3 বছৰ শুই থাকে? যদি ক'ব পাৰা নগদ 3000 টকা পাবা আমাৰ চেনেলৰ তৰফৰ পৰা। নোৱাৰা? ঠিক আছে, সময় দিয়াৰ কাৰণে থেংক ইউ। কোনটো জীৱই একেৰাহে 3 বছৰ শুৱে? যদি ক'ব পাৰে নগদ 3000 টকা পাব। নাজানে? ঠিক আছে, নমস্কাৰ দাদা, আপোনাক এটা প্ৰশ্ন আছিলে, যদি প্ৰশ্নৰ উত্তৰটো দিব পাৰে তেতিয়া নগদ 3000 টকা পাব। যে কোনটো জীৱই একেৰাহে 3 বছৰ শুৱে? প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, কোনটো জীৱই একেৰাহে 3 বছৰ শুৱে? যদি ক'ব পাৰে নগদ 3000 টকা পাব। নোৱাৰে? সময় দিয়াৰ কাৰণে ধন্যবাদ দাদা। নমস্কাৰ, আপোনাক এটা প্ৰশ্ন আছিলে খুৰা, যদি প্ৰশ্নৰ উত্তৰটো দিব পাৰে তেতিয়া নগদ 3000 টকা পাব আমাৰ চেনেলৰ তৰফৰ পৰা। প্ৰশ্নটো হ'ল কোনটো জীৱই একেৰাহে 3 বছৰ শুৱে? নাজানে? ঠিক আছে, সময় দিয়াৰ কাৰণে ধন্যবাদ আপোনাক। কোনটো প্ৰাণীয়ে একেৰাহে 3 বছৰ শুৱে? যদি ক'ব পাৰে আমাৰ চেনেলৰ তৰফৰ পৰা পাব 3000 টকা নগদ উপহাৰ। 3 বছৰ একেৰাহে শুৱে। হয়, প্ৰশ্নটো আৰু এবাৰ কৈ দিছোঁ, কোনটো প্ৰাণীয়ে 3 বছৰ একেৰাহে শুই থাকে? একেলগে শুই থকা এই বস্তুটো মোৰ অকণ অসুবিধা হ'ব, বেলেগক সুধি নোৱাৰিব? নোৱাৰিম। ঠিক আছে, সময় দিয়াৰ কাৰণে ধন্যবাদ। ফ্ৰেণ্ডসকল, আজিৰ প্ৰশ্নটো কিন্তু বহুতেকে সুধিলোঁ কিন্তু কোনো উত্তৰটো দিব পৰা নাই। যদি আপুনি এইটো উত্তৰ জানে যে কোনটো প্ৰাণীয়ে একেৰাহে 3 বছৰ শুৱে, আপুনি কমেণ্টত লিখি দিব। আপোনাৰ কপালত যদি থাকে আপুনি পাই যাব আমাৰ চেনেলৰ তৰফৰ পৰা নগদ 3000 টকা। জয় আই অসম, জয় জুবিন দা।